হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল কিশোৰ ব্লগছ। আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। আৰু আজি যিহেতু গৰু বিহু, আমাৰো দুটা গৰু আছে ঘৰত, সেইকাৰণে ৰাতিপুৱাই শুই উঠি আম পাৰিবলৈ গ'লোঁ মানস দাৰ লগত। আৰু এয়া আম মই বুটলিছোঁ আৰু মানস দাই এয়া পাৰি দি আছে। তাৰপিছত ঘৰত আহি চাওঁ যে মায়ে এয়া মুড়ি লাডু বনাইছে। আৰু এইফালে মই গা ধুৱাই আছোঁ আমাৰ বগা গৰুজনী, আৰু সেইফালে আমাৰ কাজুলি ৰঙৰ গৰুজনী, দুজনীকে গা ধুৱাই পেলাই এয়া পৰম্পৰাগত কামবোৰ কৰিছোঁ। আৰু এয়া গধূলি পথাৰৰ পৰা আনিছোঁ আৰু মায়ে ইফালে ধূনা জ্বলাইছে আৰু মই গৰু দুজনীক পিঠা খুৱাইছোঁ। আমাৰ এই কাজুলি ৰঙৰ গৰুজনীৰ নাম হ'ল পুপুলু আৰু এই বগাটোৰ নাম হ'ল পুপু। হেপ্পী বিহু। চাওকচোন, ইহঁতেও পিঠা ইমান ধুনীয়াকৈ খাইছে। হেপ্পী বিহু। আৰু আপোনালোকক যদি মোৰ এই ইউটিউব শ্বৰ্টছটো চাই পেলাই ভাল লাগিছে, তেন প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ লং ব্লগ এটাও দিম মই কালিলৈকে, প্লিজ চাব।